নমস্কাৰ, মই বন্দিতা কাশ্যপ। মই পেছাত এগৰাকী ডায়েবেটিছ এডুকেটৰ, ডায়েটিচিয়ান। কিন্তু মই বহুত দিনৰ পৰা সংগীতৰ লগত জড়িত আৰু আগতেও মই নিজৰ ফালৰ পৰা বহুত কেইটি গীত ৰাইজলৈ মই উপহাৰ স্বৰূপে দিছোঁ। কিন্তু এইবাৰ মই অকণমান বেলেগ ধৰণে মোৰ লোকগীতৰ, গোৱালপৰীয়া লোকগীত, তাৰপিছত বাউল গীত আৰু হোলী গীতৰ এটা ধুনীয়া মেচআপ এটা কৰি আছোঁ আৰু অতি শীঘ্ৰে আপোনালোকৰ ওচৰলৈ আহিব। আপোনালোকে শুনি জনাব, কিবা ভুল আছে যদিও মোক আঙুলিয়াই দিব। গোকুল মাজে আজি হে গোকুল মাজে মধুৰ মুৰুলি বাজে। গোকুল মাজে আজি হে গোকুল মাজে মধুৰ মুৰুলি বাজে। জীবন ফাগুৰসে খেলানো খেলা। আৰু মই ক্লাছ 3 মানৰ পৰাই সংগীতৰ লগত জড়িত। আগতে যিহেতু বহুতখিনি কম্পিটিশ্যন কৰিছিল, আগত বহুত কম্পিটিশ্যনবিলাক হৈছিল মঞ্চত। আপোনালোকৰ ভূপেন্দ্ৰ সংগীত, বিষ্ণু ৰাভা সংগীত, জ্যোতি সংগীত, জয়ন্ত হাজৰিকাদেৱৰ গীতৰ কম্পিটিশ্যনবিলাক, সেইবিলাক কম্পিটিশ্যন কৰিয়ে আহিয়ে শিকি আহিছোঁ আৰু এতিয়াও বৰ্তমান অসমৰ বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰি আহিছোঁ। আৰু যদিও মই পেছাত এগৰাকী ডায়েবেটিছ এডুকেটৰ, ডায়েটিচিয়ান আৰু লগতে মাইক্ৰ'বায়'লজিষ্টো হয়, গতিকে অকণমান সংগীতক মাজতে অকণমান চলাই নিয়াত মোৰ অসুবিধা হৈছিল। 2 বছৰ অকণমান গেপ পৰি গৈছিলে, কিন্তু তথাপি যিহেতু সংগীত মোৰ প্ৰাণত আছে, সংগীত মই ইমান ভাল পাওঁ, গতিকে তাৰ মাজতে মিলাই কৰি দুয়োটা বেলেঞ্চ কৰি মই কৰি আহিছোঁ। আৰু সংগীতৰ ক্ষেত্ৰত বহুতখিনি প্ৰত্যাহ্বান পাই আহিছোঁ আৰু এতিয়াও পাই আহিছোঁ। আচলতে প্ৰত্যাহ্বান পাই আহিছোঁ কাৰণে শিকি আহিছোঁ আৰু কাম কৰি যাবলৈ সাহস পাইছোঁ। শিল্পীৰ মাননি আচলতে এই বস্তুতে সকলোতকৈ বেয়া লাগে। আমাৰ অসমত যিহেতু শিল্পীৰ সংখ্যা খুবেই কম, আমাৰ আঙুলিৰ মূৰত লিখিবলগীয়াহে আমাৰ অসমত শিল্পী আছে। গতিকে বাকীসকলতো গায়ক গায়িকা বুলিয়ে মই চিনাকি দিম তেখেতসকলক, বা নিজেও আমি নৱপ্ৰজন্মৰ গায়ক গায়িকা এতিয়াও বহুতখিনি শিকি আছোঁ। গতিকে বিহু যিহেতু আমাৰ জাতীয় উৎসৱ, বিহু আমাৰ প্ৰাণত আছে, গতিকে সেই বিহুক লৈ এটা হাই ডিমাণ্ডেড এটা মাননি নোলোৱাই ভাল বুলি মই ভাবোঁ। কিন্তু আপোনালোকৰ লগত জড়িত আমাৰ যিমানখিনি কলা কুশলী থাকে, আমাৰ মিউজিচিয়ানছ হওক, আমাৰ যান্ত্ৰিক যিমানখিনি থাকে, অহা যোৱা খৰচ পাতি সকলোবোৰ মিলাই যদি আমি এটা অনুষ্ঠান কৰিব পাৰোঁ, নিজৰ লাভৰ কথা চিন্তা নকৰি আমি তেনেকৈ এটা অনুষ্ঠান বিহুৰ কাৰণে আমি ৰাইজক উপহাৰ দিয়াটো আচলতে মোৰ বোধেৰে উচিত বুলি ভাবোঁ। যোৱা বিগত 2 বছৰ ধৰি কিছুমান অসুবিধাৰ কাৰণে মই যিহেতু বিহু মঞ্চৰ পৰা আঁতৰি আছিলোঁ, আৰু এইবাৰ আপোনালোকক জনাবলৈ পাই সুখী যে মই আকৌ এবাৰ বিহু মঞ্চৰ কাৰণে সাজু হৈছোঁ। আপোনালোকৰ ওচৰলৈ যাম, অনুষ্ঠান পৰিৱেশন কৰিম। সংগীত আৰু মোৰ পেছাৰ লগত সমান্তৰালভাৱে মই সামাজিক কিছুমান কামৰ লগতো জড়িত, আৰু সেই মৰ্মে মই আৰোক্ষা বুলি অনুষ্ঠান এটিৰ লগত জড়িত হৈ আছোঁ। আৰু আৰোক্ষাৰ যোগেদি আপোনালোকে যিখিনিয়ে মোৰ সামাজিক মাধ্যমত জড়িত হৈ আছে তেখেতসকলে জানে, আমি বিভিন্ন স্তৰৰ মানুহৰ লগত হেল্ডি ডায়েট আৰু ডক্টৰৰ পৰামৰ্শ, স্বাস্থ্যসন্মত কিছুমান পৰামৰ্শ আমি দি আহিছোঁ আৰু আগন্তুক ভৱিষ্যতে আমি দি যাম।